আজি বতৰটো বহুত গৰম আৰু মই ভাবিলো কি আজি একদম সিম্পল এটা খানা বনাও Hey guys, this is Mosmi and welcome back to my channel The Mo Wayfarer. So guys, আজি মই আপোনালোকৰ লগত একদম অতি সহজ দুটা ভৰ্তাৰ ৰেচিপি শেয়াৰ কৰিম। এটা আইটেমে দুটা ভৰ্তা বনাম, হেতু হৈছে বেঙেনা। আহক তেনেহলে আমি আমাৰ ভিডিওটো বিগিন কৰো। বেঙেনাৰ ভৰ্তা বনাবলৈ সবতকে আগত এতিয়া মই এই বেঙেনা দুটা পুৰি লম। তো বেঙেনাখিনিৰ স্কিন যাতে ধুনীয়াকৈ ওলাই যায় তাৰ কাৰণে এয়া মই লৈছো মিঠাতেল অকমান এয়া হাতত মোহাৰি বেঙেনা গিটাত এনেকে হানি দিম যাতে বাকলিটো ধুনীয়াকৈ ৰষ্ট হোৱাৰ পিছত এৰাই যায় লগতে এই যে নহৰুবোৰ লৈছো ইয়াতো হানি দিছো আৰু এই জলকীয়া গিটা যে ইউজ কৰিছো সেইগিটাটো হাতত লাগি থকা মিঠাতেলখিনি ধুনীয়াকৈ এইদৰে হানি লৈছো এতিয়া মই বেঙেনাত লগাম এনেকে চিৰ আৰু এনেকে চিৰ লগাই ইয়াৰ মাজত এই নহৰু ফুটা এনেকে হুমুৱাই দিম কাৰণ বেঙেনাটো পুৰাৰ লগতে নহৰু গিটাও ৰষ্ট হৈ যাব আৰু এতিয়া ইয়াত দিম মই এই জলকীয়া গিটাও কেঁচা জলকীয়া গিটা এনেকে হুমাই এনেকে কেঁচা জলকীয়াৰ ফ্লেভাৰটো আৰু নহৰুৰ ফ্লেভাৰটো ধুনীয়াকৈ এই বেঙেনাৰ ভিতৰত হুমাই যাব মই ঠাৰিটো কাটি দিয়া নাই সেনে গাইস কেনেকৈ হুমাইছো এবাৰ আপোনালোকেও এইদৰে ট্ৰাই কৰিব এনেকৈ খাই সঁচাকৈ বহুত ভাল লাগে এতিয়া এই বেঙেনাটো তেনেকৈ কটাৰীয়ে চিৰ লগাই পেলাই ফাৰ্ষ্ট নহৰু ফুটা হুমাইছো তাৰ পিছত জলকীয়াটো হুমাবলৈ অকল দীঘলকৈ কাটি ল'বলগীয়া হয় ইয়া দিলো জলকীয়া হুমাই আকৌ দিম ইয়াত নহৰু হুমাই তাৰ পিছত ইয়াতো নহৰু ফুটা হুমাই দিছো এতিয়া এই মাজতে আকৌ জলকীয়াটো হুমাই দিম তো গাইস এয়া এতিয়া পুৰিবলৈ ৰেডি এতিয়া মই এইখিনি গেছত বহাই দিম এতিয়া মই বেঙেনা গিটা পুৰি লম তাৰ কাৰণে এয়া মই গেছটো জ্বলাই দিছো ওপৰত এখন পাৰি দিছো জালিখন যাতে বেঙেনা গিটা ধুনীয়াকৈ থৈ দিবলৈ হয় এয়া মই ধুনীয়াকৈ বেঙেনা গিটা পাতি দিছো এতিয়া এইখিনি ধুনীয়াকৈ ইলুটি খিলুটি কৰি পেলাই ভালদৰে ৰষ্ট কৰি লম তো গাইস মই যেহেতু দুই ধৰণৰ বেঙেনা পিটিকা বনাম তাৰ কাৰণে মই এই কণী দুটাও বইল হ'বলৈ দি দিছো এসক কি সুন্দৰকৈ ৰষ্ট হৈ গৈছে বেঙেনা গিটা তো গাইস এসক আমাৰ বেঙেনা দুটা ধুনীয়াকৈ ৰষ্ট কৰি হৈ গ'ল এতিয়া মই গেছটো কৰি দিম অফ আৰু বেঙেনা গিটা স্লাইট ঠাণ্ডা হ'বলৈ দিওঁ তাৰ পিছত মই এইখিনি পিল কৰিম So guys, বেঙেনা গিটা অলপ ঠাণ্ডা হৈ গ'ল এতিয়া মই ইয়াৰ এই roasted বাকলিবোৰ উলিয়াই পেলাম তেলখনা এটাই লাভ হয় যে ধুনীয়াকৈ পিছত এই বাকলিটো এনেকৈ সুন্দৰকৈ এৰাই যায় তো গাইস মই এতিয়া এনেকৈ সুন্দৰকৈ বাকলিখিনি এৰুৱাই লওঁ So guys, এতিয়া এই ঠাৰিটো এইদৰে কাটি দিম চুৰিয়ে এসা ধুনীয়াকৈ মই বাকলিখিনি গুচাই ললো এতিয়া এই ডিমগিটা যে বইল কৰিছিলো এটাও বাকলি গুচাই লওঁ তো গাইস এয়া মোৰ কণী বাকলিও গুচাই হৈ গ'ল তো এতিয়া হক মই ভৰ্তা বনাও এইখিনি
তো গাইজ এয়া মোৰ ফাৰ্ষ্ট ধৰণৰ বেঙেনাৰ ভৰ্তা দেখাইছোঁ এয়া মই এটা ৰোষ্টেড বেঙেনা লৈ লৈছোঁ তাত লৈছোঁ আদা পিহি পেলাই অকণমান নহৰু 4 ফুটা যিকেইটা নহৰু মই এই কি কয় বেঙেনাৰ ভিতৰত ভৰাই পেলাই ৰোষ্ট কৰি লৈছিলোঁ সেয়া আৰু এয়াই ৰোষ্ট কৰা জলকীয়াখিনি এতিয়া মই ইয়াত দিম অকণমান পিঁয়াজ তাৰপিছত ইয়াত দিম অকণমান মিঠাতেল পিটিকা মিঠাতেলত খাইহে ভাল লাগে সেইকাৰণে এয়া মই অকণমান মিঠাতেল দিছোঁ তাৰপিছতে ইয়াত দিম অকণমান ক'লা নিমখ ইয়াত মই বেলেগ সল্ট নিদিওঁ অকল ক'লা নিমখে দিছোঁ বছ আৰু ইয়াত দি দিম মই অকণমান ভজা তিল এই তিলখিনি মই ভাজি থৈছোঁ বগা তিলখিনি এইখিনি অকণমান ইয়াত দি দিছোঁ এতিয়া সকলো বস্তু মই ধুনীয়াকৈ হাতেৰে এইদৰে সানি ল'ম পিটিকাৰ টেষ্টটো হাতেৰে সানিলেহে আহে চ' এইদৰে মই ধুনীয়াকৈ এতিয়া গোটেই বস্তুখিনি সংমিশ্ৰণ কৰি ল'ম এয়া মোৰ ফাৰ্ষ্ট পিটিকাটো ৰেডি এতিয়া মই আপোনালোকক নেক্সটটো দেখাওঁ এতিয়া সেকেন্ড বেঙ্গন কা ভৰ্তা বনাবলৈ মই ইউজ কৰিছোঁ সেই এটা ৰোষ্টেড বেঙেনা তাৰপিছত এইখিনি ৰোষ্টেড গাৰ্লিকখিনি এয়া অকণমান লৈছোঁ আদা এয়া লৈছোঁ ৰোষ্টেড চিলি অকণমান পিঁয়াজ লৈছোঁ আৰু এই ডিম দুটা যে লৈছিলোঁ মই এইদৰে পিচ পিচকৈ কাটি ল'লোঁ চকলকৈ আৰু এই কি কয় বেঙেনাটো মই চকলকৈ কাটি ল'লোঁ এতিয়া আহক মই এইখিনি আপোনাক দেখাই আছোঁ কিদৰে ৰেডি কৰোঁ তো গাইজ সেকেন্ডটো বেঙ্গন কা ভৰ্তা বনাবলৈ মই এয়া গেছত কেৰাহীখন পাতি দিছোঁ এতিয়া মই এয়া গেছটো জ্বলাই দিছোঁ আৰু কেৰাহীত আগতীয়াকৈ অলপ তেল দি থৈছোঁ এতিয়া তেলখিনি অলপ গৰম হ'বলৈ দিওঁ এইখিনি গৰম হৈ গ'ল ইয়াত দিম মই অকণমান জিৰা আৰু এটা শুকান জলকীয়া এইখিনি ফুটিবলৈ দিছোঁ এতিয়া মই ইয়াত দি দিম পিঁয়াজখিনি পিঁয়াজখিনি অকণমান ভাজি লওঁ আৰু অকণমান ৰঙচুৱা হ'বলৈ দিওঁ পিঁয়াজখিনি তো গাইজ এয়া চব পিঁয়াজখিনি অকণমান ৰঙচুৱা হৈ গ'ল এইটো টাইমতে মই ইয়াত দি দিম এয়া ৰোষ্টেড গাৰ্লিকখিনি জিঞ্জাৰ গ্ৰেটেড আৰু এই ৰোষ্টেড জলকীয়াখিনি আৰু এইখিনি দি পেলাইও মই অকণমান সময় এইদৰে ভাজি ল'ম লগে লগে মই ইয়াত দি দিম অকণমান হালধি তাৰপিছত দিম অকণমান ভাজি থোৱা জিৰা গুড়ি আৰু ধনিয়া গুড়ি কোৱাৰ্টাৰ স্পুন তাৰপিছত দিম কচুৰি মেথি অকণমান ক্ৰাছ কৰি এইখিনি কচুৰি মেথি এয়া ক্ৰাছ কৰি দি দিছোঁ দি অকণমান এইখিনি লৰাই দিম গেছটো কমাই দিম ল' ফ্লেমত এইখিনি 1 মিনিট সময় এইদৰে ভাজি ল'ম এতিয়া মই ইয়াত এড কৰি দিম এই কণীৰ টুকুৰাবোৰ এইদৰে অকণমান কণীৰ টুকুৰা 2 মিনিটমান ভাজি ল'ম আৰু লগতে মই ইয়াত দি দিম সোৱাদ অনুযায়ী নিমখ দুই মিনিট হৈ গ'ল এতিয়া মই ইয়াত এড কৰি দিম এই ৰোষ্টেড বেঙেনাখিনি চ' বেঙেনাক ইংৰাজীত এগপ্লেণ্ট বুলিও কোৱা হয় অভাৰজিন বুলিও কোৱা হয় তো এইটো বহুত আমাৰ হেল্থৰ কাৰণেও ভাল হয় বেঙেনা আৰু হেল্থৰ মানে ডাইটিং কৰিলেতো বেঙেনা ডাইটত ৰাখিবই লাগে আমাৰ ফেটছ সোনকালে বাৰ্ণ কৰাত সহায় কৰে তো গাইজ আমাৰ ভাজি হৈ গ'ল এতিয়া মই গেছটো কৰি দিছোঁ অফ আৰু মই ধুনীয়াকৈ আপোনালোকক ছাৰ্ভ কৰি দেখাই আছোঁ তো গাইজ এয়া মই প্লেটিং ষ্টাৰ্ট কৰি দিলোঁ এয়া হৈছে উখোৱা চাউলৰ ভাত তাৰপিছতে ইয়াত দিছোঁ এয়া মই চালাড লগতে দিছোঁ নেমু টেঙা এয়া জলকীয়া এয়া আমৰ আচাৰ এইবাৰ মই বনোৱা ৰেচিপিটো মই অলৰেডি মোৰ চেনেলত দিছোঁ আপোনালোকক
এয়া পিটিকা তাৰ পিছতে এয়া দাইল এয়া হৈছে মই পিয়াজ দি পেলাই বনোৱা পিটিকাটো তাৰ পিছতে এয়া হৈছে মই কণী দি পেলাই বনোৱা পিটিকাটো এয়া হৈছে দাংবডি আলুৰ ভাজি তো গাইস এয়া আজি মোৰ লাঞ্চৰ আইটেম সো আজি মই একদম সিম্পল কে বনাইছো যেহেতু গৰমো বেছি সো গৰমত সিম্পল খানা খাই ভাল লাগে তো এবাৰ মই আপোনালোকক ধুনীয়াকৈ দেখাই দিছো ওচৰৰ পৰা এয়া সক সালাড এয়া হৈছে দাংবডি আলুৰ ভাজি এয়া বেঙেনা আৰু কণীৰ ভৰ্তা এয়া হৈছে মগু দালি ইয়াত মই একো দিয়া নাই জাস্ট বইল কৰিছো ইয়াত দিছো বিলাহী অকমান নহৰু দিছো বস আৰু এয়া হৈছে পিয়াজ দি পেলাই খানা কি কয় পুৰা বেঙেনাৰ ভৰ্তা এয়া আচাৰ বস গাইস এয়াই হৈছে মোৰ আজিৰ লাঞ্চ তো গাইস মোৰ এই ভৰ্তা ৰেচিপি আপোনালোকক কেনেকুৱা লাগিলে ৰেচিপিটো যদি আপোনালোকক ভাল লাগিছে তেনেহলে লাইক কমেন্ট শেয়াৰ কৰিব আৰু কোনবা যদি নিউ হয় মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু তাত থকা বেল আইকনটো ক্লিক কৰি দিব যাতে মই যেতিয়াও নিউ ভিডিও আনো আপোনালোকে নটিফিকেশন পায় আৰু মোৰ এই আমি সিম্পল ৰেচিপিবোৰ বনাই পেলাই নিজৰ ফ্যামিলিৰ লগত এনজয় কৰিব পাৰে তো গাইস until my next video bye bye take care and have a very nice weekend